Hi guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি ভিডিওটো স্কিন কেয়াৰৰ হয়, যেহেতু স্কিনটো গৰমত প্ৰায় সকলোৱে পুৰা বেয়া হৈ যায়, যেহেতু ঘামি থকা হয় ন, সেইটো কাৰণে মই ভাবিলো মোৰ স্কিন কেয়াৰ মই কেনেকেনো লওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া মই লটাছৰ স্কাৰ্ফটো ফাৰ্ষ্ট টাইম কৰি ল'ম, যিহেতু মুখখন ধুনীয়াকৈ আপোনালোকে ধুই ল'ব লাগিব, ক্লিন কৰি ল'ব লাগিব। ফেচ ৱাছ দি নকৰিব, যিহেতু স্কাৰ্ফ কৰিব, সেইটো কাৰণে অলপ পানী দি ফাৰ্ষ্ট টাইম ধুই ল'ব, তাৰপিছত মুচি স্কাৰ্ফটো কৰিব। তাৰপিছত মই যিহেতু পেষ্ট এটা অলৰেডি বনাই থৈছোঁ, সেইটো হৈছে আপোনাৰ মৌজোল আৰু ভিটামিন ই কেপচুল আৰু চকলেট, মানে কফিৰ সেইটো পেষ্টটো অলৰেডি বনাই থৈছোঁ। তাৰপিছত তাত এপ্লাই কৰিম। এতিয়া বলক স্কাৰ্ফটো কৰি লওঁ। এইটো লটাছৰ, আপোনালোকৰ স্কিনত যিটো শ্বুট কৰে আপোনালোকে সেইটো স্কাৰ্ফ কৰিব পাৰে। মোক কিন্তু লটাছৰটো শ্বুট কৰে, সেইটো কাৰণে মই স্কাৰ্ফটো লটাছৰে কৰোঁ। এতিয়া মই এইটো এপ্লাই কৰিম। আপোনালোকে এইটো লোকেল মাৰ্কেটতো পাই যাব দেই, আপোনালোকে লওঁ বুলি ক'লে, কিন্তু শ্বুট কৰিলেহে ল'ব। প্ৰায় আছে পণ্ডছৰ আছে, তাৰপিছতে আপোনাৰ মামা আৰ্থৰ আছে, মই লটাছৰে লৈছোঁ, আৰু বহুত প্ৰডাক্টৰ আছে, কিন্তু দেই মই এইকেইটা লৈছোঁ। হিমালয়াৰো আছে। ধুনীয়াকৈ চবতে এপ্লাই কৰি ল'ব। এপ্লাই কৰাৰ পাছত এইটো চিষ্টেমত আপোনালোকে এপ্লাই কৰিব। এয়া 3টা ফিংগাৰ হাতৰ লৈ এনেকৈ ডেপ ডেপ কৰিব। তাৰপৰা এইটো বস্তু লৈ এনেকৈ মাজে মাজে অলপ পানী লৈ ল'ব দেই। যিহেতু পাৰ্লাৰ যোৱাতকৈ ঘৰতে নিজে ইউজ কৰিলে চব ভাল থাকে, স্কিনটো কেয়াৰ ল'বই লাগে প্ৰায় সকলোৱে। বহুত বেছিও নাজানো, যিমানটো পাৰোঁ সিমানখিনি কেয়াৰ লওঁ। প্ৰায় মোৰ এপ্লাই কৰা হৈছে আৰু, দেখিছেনে? চকুৰ ওপৰে এনেকৈ কৰি দিব ধুনীয়াকৈ। ব্লেক হেডছ থাকিলেও যাব এইখিনি। মোৰ ব্লেক হেডছ নাই বেছি, মোৰ হোৱাইটটো অলপ পৰে আৰু গৰমত। দহ মিনিটমান এনেকৈ আপোনালোকে কৰি ল'ব। তাৰপিছতে আপোনালোকে পানী আৰু এখন পাতলা ৰুমাল ল'ব। মই এখন লৈছোঁ, চাব, এখন পাতলা ৰুমাল এখন লৈছোঁ, সেইখন দি ক্লিন কৰি ল'ব লাগিব। এতিয়া মোৰ অলপ আছে আৰু কৰি লৈছোঁ। মই এতিয়া এপ্লাই কৰা হৈ গ'ল, আপোনালোকে দেখিছেনে? লেতেৰা বহুত ওলাইছে। লেতেৰা যিহেতু বহুত দিন কৰা হোৱাই নাই, বেটি থাকে যিহেতু কৰিবলৈ বহুত দিগদাৰ হয়, সেইটো কাৰণে আজি ভাবিলোঁ অলপ টাইম পাইছোঁ, ভাত বনোৱাও হৈ গ'ল, সেইটো কাৰণে অকণমান স্কিনৰ কেয়াৰ লওঁ। তাৰপিছত এতিয়া মই এনেকৈ বল এটাত পানী লৈ লৈছোঁ। তাৰপিছত এইখিনি মই এতিয়া ক্লিন কৰি ল'ম। আপোনালোকে কটন কাপোৰ ল'ব পাৰে ভাল।
তাৰপিছত মই মোহাৰি ল'লোঁ, দেখিছেনে স্কিনটো কিমান ধুনীয়া হৈ গৈছে, চাফা হৈছে আৰু। এতিয়া মোহাৰি হৈ যোৱাৰ পাছত এখন টাৱেল দি মুখখন মুচি ল'ব। মুখখন মুচি লোৱাৰ পাছত দেখিছেনে স্কিনটো লেতেৰাখিনি ধুনীয়াকৈ ওলাই গ'ল। তাৰপিছত মই এতিয়া বনাই থোৱা পেষ্টখিনি তাত এপ্লাই কৰিম, চাই থাকিব। তাৰপৰা এয়া বনাই থোৱা পেষ্টটো মই এতিয়া মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পাছত এইখিনি মই লগাই দিম। বেল এডাল থাকিলে বেল এডাল লৈ ল'ব, যিহেতু চুলিখিনি আগলৈ আহি গ'লে এপ্লাই কৰিবলৈ দিগদাৰ হয়। মইতো বেটীৰ বেল হয়, বেটীৰ বেলটোৱে ইউজ কৰি লৈছোঁ। যিহেতু তাই মানে মোৰে আৰু। এতিয়া আহক এপ্লাই কৰোঁ। এইটো পেষ্ট চবেই ব্যৱহাৰ কৰিব পাৰে স্কিন কেয়াৰৰ কাৰণে, বিৰাটেই ভাল। মই আগতেও এপ্লাই কৰিছোঁ, ৰিজাল্ট খুবেই ভাল পাইছোঁ, সেইটো কাৰণে ইউজ কৰিছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকেও ইউজ কৰিব পাৰে। কিবা এটা মোৰ কাৰণে যদি আপোনালোকৰ হেল্প হয়, সেইটো কাৰণে ভালো লাগে ন। মোৰ যদি ভাল পাইছোঁ, আপোনালোকেও ইউজ কৰিব পাৰে, সেইটো কাৰণে দেখালোঁ। চবতে এনেকৈ এপ্লাই কৰি ল'ব। এতিয়া হৈ গ'ল। এতিয়া 5 মিনিট এইখিনি এপ্লাই কৰি ৰাখিব লাগিব। তাৰপিছত এইখন কাপোৰ দি আপোনালোকে এনেকৈ মোহাৰি ল'ব। মোৰ 5 মিনিট কি 10 মিনিটে হৈ গ'ল। তাৰপৰা টাৱেল দি আকৌ মোহাৰি ল'ব লাগিব, যিহেতু চিৰাম লগাব লাগিব। মোৰ ওচৰত পিছে গাৰ্নিয়াৰ চিৰামটো আছে, সেইটোৱে মই ইউজ কৰিম এতিয়া। আপোনালোকৰ ওচৰত যিটো থাকে আপোনালোকে সেইটো ইউজ কৰিব পাৰে। দেখিছে, এইটো লোকেল মাৰ্কেটত পাই যাব, মই এইটো ইউজ কৰিছোঁ। এয়া মোৰ ফাইনেল লুক, দেখিছেনে কিমান ধুনীয়াকৈ চাফা হৈ গৈছে। আপোনালোকেও ইউজ কৰিব পাৰে। যদি ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, বাই বাই।